Hello dear students, সকলোকে এই চেনেললৈ স্বাগতম জনাই আজি আমাৰ পাঠ আৰম্ভ কৰিবলৈ আগবাঢ়িছো। তোমালোকে নিশ্চয় জানা যে আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি খণ্ডৰ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ নামৰ পাঠটো আলোচনা কৰি আছো। ইয়াৰে এটা বিষয় অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা এই বিষয়টো আমি আগৰ পাঠত আৰম্ভ কৰিছিলো আৰু তাত আমি কেইটামান বিষয়ৰ বিষয়ে আলোচনা কৰিলো। সেই বিষয়কেইটা হৈছে বস্তু, উপযোগিতা, সম্পদ, অভাৱ আৰু কল্যাণ। তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেনেহলে চাবা, তেতিয়া সেই কথাখিনি আগৰ কথাখিনি তোমালোকৰ ভালদৰে বুজি পাবলৈ সুবিধা হ'ব। আৰু আহাচোন আজি আমি আমাৰ পাঠটো আৰম্ভ কৰো। পাঠটো আৰম্ভ কৰাৰ আগতে মই সদায় কোৱাৰ দৰে আকৌ কৈছো যে তোমালোকে যদি পাঠটো নিজৰ অলপ হলেও সহায় হৈছে বুলি ভাবা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ লগতে তেওঁলোকেও ভালদৰে পাঠটো বুজি পাবলৈ সুবিধা হয়। গতিকে ছাত্ৰ-ছাত্ৰীসকল দেৰি নকৰি আহা আজি আমি আমাৰ পাঠৰ মাজলৈ যাওঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়কেইটা হৈছে দৰ বা প্ৰাইচ, চাহিদা বা ডিমাণ্ড, যোগান বা সাপ্লাই, বজাৰ বা মাৰ্কেট আৰু মূলধন বা কেপিটেল। তোমালোকে তোমালোকৰ কিতাপৰ 36 নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱা, তাতে সকলোখিনি আছে। মই আৰু এটা কথা কওঁ যে তোমালোকে যেতিয়া ভিডিঅ'টো চাবলৈ আৰম্ভ কৰা তেতিয়া লগত এখন বহি আৰু এটা কলম লৈ ল'বা যাতে যিখিনি প্ৰয়োজনীয় নোটছ বুলি তোমালোকে ভাবা নিজৰ বহিত লিখি ল'ব পাৰা। গতিকে আহা আজি আমি পাঠ আৰম্ভ কৰোঁ। প্ৰথম বিষয়টো হৈছে দৰ বা প্ৰাইচ। অৰ্থবিজ্ঞানত দৰ বা প্ৰাইচ মানে অন্য একো নহয় যে কিবা এটা বস্তুৰ দাম। আমি যেতিয়া দোকানলৈ যাওঁ আমাক যিটো বস্তুৰ দৰকাৰ হয় সেই বস্তুটোৰ দামটো আমি সুধো, নহয় জানো? এই যে আমি দামটো সুধো সেইটোৱে হৈছে দৰ, দ্ৰব্য এটাৰ দৰ বা প্ৰাইচ। এতিয়া তোমালোকে ছবি দুখনলৈ মন কৰা, বেগটোৰ দাম হৈছে 600 টকা আৰু লেপটপটোৰ দাম হৈছে প্ৰায় 33,000 টকা। এই যে প্ৰত্যেকটো বস্তুৰ বিপৰীতে কিছুমান মুদ্ৰা মূল্য থাকে, সেইটোৱে হৈছে বস্তুটোৰ দৰ বা দাম। ইয়াৰ পিছত আমি আলোচনা কৰোঁ আহাচোন চাহিদা বা ডিমাণ্ডৰ বিষয়ে। এতিয়া চাহিদা বুলি ক'লে কি আমি সেইখিনি আলোচনা কৰাৰ আগতে তোমালোকৰ যেতিয়া কিবা এটা বস্তুৰ দৰকাৰ হয় বা প্ৰয়োজন হয় তোমালোকে ক'ত যোৱা? দোকানলৈ যোৱা, হয়নে? দোকানলৈ গৈ তোমালোকে দোকানীক যিটো বস্তুৰ দৰকাৰ হয় সেই বস্তুটো বিচৰা। এই যে দোকানীক গৈ আমি বস্তুটো বিচাৰিছো সেইটোৱে অৰ্থবিজ্ঞানত চাহিদা বুলি কোৱা হয়। এতিয়া তোমালোকে তলৰ ছবিকেইখনলৈ মন কৰা, এখন কাৰ, এযোৰ জোতা আৰু শাক-পাচলি। তোমালোকৰ ধৰি লোৱা শাক-পাচলিৰ প্ৰয়োজন হৈছে, তোমালোকে গৈ দোকানত শাক-পাচলি কিনিবলৈ বিচাৰিছা। এই যে বিচাৰিছা সেইটোৱে হৈছে চাহিদা। ইয়াৰ লগতে আমাৰ চাহিদাৰ ক্ষেত্ৰত আমি এটা কথা চাব লাগিব যে আমি যিটো বস্তুৰ চাহিদা কৰিম বা যিটো বস্তু আমি দোকানত বিচাৰিম সেই বস্তুটোৰ যিটো দাম, সেই বস্তুটো কিনিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ টকা আমাৰ হাতত থাকিব লাগিব। অৰ্থাৎ ধৰি লোৱা তোমাক এযোৰ জোতাৰ প্ৰয়োজন হৈ আছে, তোমালোকে দোকানত গৈ জোতাযোৰ বিচাৰোতে সেই জোতাযোৰৰ যিখিনি দাম সেই দামখিনি দিব পৰাকৈ তোমালোকৰ হাতত টকা পইচা থাকিব লাগিব। তেতিয়াহে সেই জোতাযোৰৰ চাহিদা তোমালোকে সৃষ্টি কৰিছা বুলি অৰ্থবিজ্ঞানত ধৰা হ'ব। ধৰি লোৱা তোমালোকৰ ঘৰত এখন গাড়ীৰ প্ৰয়োজন হৈ আছে আৰু সেই গাড়ীখন কিনিব পৰাকৈ তোমালোকৰ হাতত উপযুক্ত টকা নাই। তেনে ক্ষেত্ৰত কি হ'ব? সেই গাড়ীখন তোমালোকে কিনিবলৈ বিচাৰিলেও সেই গাড়ীখনৰ চাহিদাৰ সৃষ্টি কৰা বুলি তোমালোকক কোৱা নহ'ব। গতিকে ইয়াত কি দিয়া আছে? এজন ভোক্তাৰ কোনো এটা বস্তু পাবলৈ থকা হাবিয়াস বা আকাংক্ষাকে চাহিদা বোলা হয়, যদিহে উক্ত বস্তুটো ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা ভোক্তাজনৰ থাকে। গতিকে বুজি পালানে চাহিদা বা ডিমাণ্ড মানে কি? ইয়াৰ পিছত আমি আলোচনা কৰোঁ আহাচোন যোগান বা সাপ্লাইৰ বিষয়ে। এতিয়া যোগান বুলিলে কি বুজা যায়? মই এটা উদাহৰণৰ সহায়ত তোমালোকক বুজাই দিব বিচাৰিছো। ধৰি লোৱা তোমালোকৰ ঘৰত ধান খেতি কৰে। ধান খেতিৰ যিখিনি অংশ তোমালোকে ঘৰত খাবলৈ প্ৰয়োজন হয় সেইখিনি ৰাখি হোৱা অংশখিনি তোমালোকে কি কৰা? বেপাৰীক বিক্ৰী কৰি দিয়া, হয়নে নহয়? সেই যে বেপাৰীক বিক্ৰী কৰি দিয়া আৰু বেপাৰীয়ে গৈ বজাৰত বেলেগ মানুহক বিক্ৰী কৰেগৈ, এই যে যিটো অংশত বজাৰত বিক্ৰীৰ বাবে উৎপাদনৰ দি দিয়া হয় সেই অংশটোকে যোগান বুলি কোৱা হয়। ইয়াত চোৱাচোন কি দিছে?
উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেই অংশটোক যোগান বুলি কোৱা হয়। এতিয়া আমাৰ ভাৰতবৰ্ষৰ এটা সংস্থা আছে, সংস্থাটোৰ নাম হৈছে ভাৰতীয় খাদ্য নিগম। ইংৰাজীত কোৱা হয় ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া বা চমুকৈ FCI। এই সংস্থাটোৱে আমাৰ ভাৰতবৰ্ষত খাদ্যৰ যোগান ধৰে আৰু লগতে ভৱিষ্যতে যোগান ধৰিবৰ বাবে খাদ্য সামগ্ৰী মজুত কৰি ৰাখে। তোমালোকৰ এইটো এটা ইম্পৰ্টেণ্ট হয় যে FCI সম্পূৰ্ণ অৰ্থ কি, এনেধৰণৰ প্ৰশ্ন আহিব পাৰে। তাৰ কি হ'ব তেনেহ'লে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত আমি বজাৰ বা মাৰ্কেটৰ বিষয়ে আলোচনা কৰোঁ আহাচোন। এতিয়া বজাৰ বুলি ক'লে তোমালোকৰ মনলৈ বাৰু কেনেকুৱা ধৰণৰ ছবি আহে? নিশ্চয়কৈ এখন দেওবৰীয়া বজাৰ বা যিখিনি সাপ্তাহিক বজাৰ হওক বা তলৰ ছবিত দেখুৱাৰ দৰে শাক পাচলিৰ বজাৰ, কাপোৰৰ বজাৰ, হয়নে? এনেকুৱা ধৰণৰ বজাৰৰ ছবি আমাৰ মনলৈ আহে। অৰ্থাৎ কি, সাধাৰণতে আমি বজাৰ বুলি ক'লে এনে এখন ঠাইত বুজো য'ত বস্তুৰ ক্ৰয় বিক্ৰয় বা কিনা বেচা কৰা হয়। কিন্তু অৰ্থবিজ্ঞানত বজাৰ বুলি ক'লে অকণমান বেলেগ ধৰণেৰে কথাটো কোৱা হয় যে অৰ্থবিজ্ঞানত বজাৰ বুলি ক'লে এনে এটা ব্যৱস্থাক বুজায় য'ত এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত কোনো এটা বস্তুৰ গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিনা বেচা কৰা হয়। অৰ্থাৎ অৰ্থবিজ্ঞানত বজাৰ বুলি ক'বলৈ যাওঁতে আমি এখন ঠাইৰ কথা নুবুজো। এইটো এটা ছিষ্টেম বা ব্যৱস্থা য'ত এটা নিৰ্দিষ্ট সময় থাকিব আৰু এটা নিৰ্দিষ্ট দৰ থাকিব, মানে এটা দাম থাকিব, আৰু সেই দামটোতে গ্ৰাহকজন আৰু যোনজনে বিক্ৰী কৰিব বিক্ৰেতাজন তেওঁলোকৰ মাজত প্ৰত্যক্ষভাৱেও হ'ব পাৰে বা পৰোক্ষভাৱেও হ'ব পাৰে কিনা বেচা হ'ব। তেতিয়াহ'লে সেই ব্যৱস্থাটোকে অৰ্থবিজ্ঞানত বজাৰ বুলি কোৱা হয়। এতিয়া তোমালোকে তলৰ ছবিকেইখন চোৱা। এখন শাক পাচলিৰ বজাৰ, তাৰপিছত আছে কি আমাৰ অনলাইন বজাৰ। আমি অনলাইনৰ জৰিয়তে বজাৰ কৰিব পাৰোঁ, সেই কথা তোমালোকে নিশ্চয় জানা চাগৈ। আমি কেনেকৈ অনলাইনৰ জৰিয়তে বজাৰ কৰিব পাৰোঁ বাৰু? কিছুমান যে ছাইট আছে, ফ্লিপকাৰ্ট, এমেজন, স্নেপডিল, মিন্ত্ৰা, এই ছাইটবিলাকত গৈ আমি আমাৰ প্ৰয়োজনীয় সামগ্ৰীখিনি অৰ্ডাৰ কৰিব পাৰোঁ, হয় নহয়? আৰু তাৰ কাৰণে আমি অনলাইনৰ জৰিয়তেই সেই বস্তুৰ দামটো দি দিব পাৰোঁ আৰু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই ছাইটবিলাকৰ পৰা সেই বস্তুখিনি আহি আমাৰ হাতত পৰেহি। এনেধৰণেৰে আমি যেতিয়া বজাৰ কৰোঁ তাত এখন নিৰ্দিষ্ট ঠাইৰ প্ৰয়োজন নহয়। আমি অনলাইনৰ থ্ৰুৱেদিয়ে এই গোটেই কামখিনি কৰিব পাৰোঁ। ইয়াৰ পিছত ষ্টক বজাৰৰ কথাও আমি উল্লেখ কৰিব পাৰোঁ। গতিকে তোমালোকক যদি কয় যে বজাৰৰ কেইটামান উদাহৰণ দিয়া, তেতিয়াহ'লে তোমালোকে ষ্টক বজাৰ, অনলাইন বজাৰ, ইয়াৰ উপৰিও গুৱাহাটীৰ ফাঁচী বজাৰ, পাণ বজাৰ, বিভিন্ন ধৰণৰ শ্বপিং মলবিলাক যেনেকৈ বিশাল মেগামাৰ্ট হওক, বিগ বজাৰ হওক, এইবিলাকৰ কথা ক'ব লাগিব। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত মূলধন বা কেপিটেলৰ বিষয়ে আমি আলোচনা কৰোঁ আহাচোন। এতিয়া মূলধন মানেনো কি? তোমালোকৰ ছবি দুখনলৈ চোৱাচোন। এখন ছবি ট্ৰেক্টৰ আৰু ইখন ছবি তাঁতশালৰ ফটো দিয়া আছে। এতিয়া এই ট্ৰেক্টৰ বা তাঁতশালনো কিয় ব্যৱহাৰ কৰা হয়? আমি ট্ৰেক্টৰ ব্যৱহাৰ কৰোঁ খেতিৰ কামত, হয় নহয়? আমি যেতিয়া ধান খেতি বা বিভিন্ন শস্যৰ খেতি কৰোঁ তেনেহ'লে মাটি চহাবৰ কাৰণে আমি ট্ৰেক্টৰৰ ব্যৱহাৰ কৰোঁ। ঠিক সেইদৰে তাঁতশাল আমি কিয় ব্যৱহাৰ কৰোঁ বাৰু কোৱাচোন? যেতিয়া আমি কিছুমান নতুন কাপোৰ বনাবলৈ আমাৰ দৰকাৰ হয় তেতিয়া আমি তাঁতশালখনৰ ব্যৱহাৰ কৰিব পাৰোঁ। এই যে যিবিলাক উৎপাদনৰ যিবিলাক অংশ আমি কিবা এটা নতুন বস্তু বনাবৰ কাৰণে ব্যৱহাৰ কৰোঁ, সেই অংশটোৱেই হৈছে মূলধন। বুজি পাইছানে? যে ট্ৰেক্টৰখনোতো উৎপাদনে কৰিছে, ট্ৰেক্টৰখনটো ফেক্টৰীতে বনাইছে। ঠিক সেইদৰে তাঁতশালখনোতো আমাৰ মানুহে হাতেৰে বনায় বা আজিকালি বিভিন্ন ধৰণৰ অট'মেটিক তাঁতশালো পোৱা যায়। সেইখিনি যন্ত্ৰপাতি মানে মেচিন দি পেলাই বনোৱা হয়। গতিকে এই বস্তুখিনি উৎপাদনে হয়, কিন্তু উৎপাদনৰ সেই অংশটো আমি পুনৰ উৎপাদনৰ কামত ব্যৱহাৰ কৰোঁ। বুজি পাইছা? গতিকে তাক কি কয়? মূলধন বা কেপিটেল বুলি কোৱা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ আলোচিত বিষয়কেইটা আলোচনা কৰি সম্পূৰ্ণ কৰিলোঁ। আমি কি কি কথা আলোচনা কৰিলোঁ? দৰ বা দামৰ কথা আলোচনা কৰিলোঁ। চাহিদা, যোগান, বজাৰ আৰু মূলধন, এইকেইটাৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে কথাখিনি বুজি পাইছা। আৰু যদি কিবা বুজি নোপোৱা বা কিবা নতুন কথা জানিব লগা হয় তেনেহ'লে তোমালোকে মোক কমেণ্ট ছেকশ্যনত ক'ব পাৰিবা। মই নিশ্চয় তোমালোকক সেইখিনি বুজাই দিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। এতিয়া তোমালোকৰ এই আজিৰ আলোচিত বিষয়কেইটাৰ ওপৰত ভিত্তি কৰি মই কেইটামান হোমৱৰ্ক দিছোঁ। তোমালোকে চোৱাচোন প্ৰশ্নকেইটা। প্ৰথম প্ৰশ্নটো দিছোঁ কি? উৎপাদনৰ উৎপাদিত আহিলা কি বুলি কোৱা হয়?
উৎপাদনৰ উৎপাদিত আহিলাক মই মূলধন বা কেপিটেলৰ যিটো অংশ বুজাইছিলোঁ তাত লিখা আছে চাবাচোন উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয় অৰ্থাৎ কি উৎপাদনৰ উৎপাদিত আহিলা অৰ্থাৎ যিবিলাক আহিলা আমি উৎপাদনৰ কামত ব্যৱহাৰ কৰোঁ সেইবিলাককে মূলধন বুলি কোৱা হয় হয়নে ইয়াৰ পিছত আছে কি চাহিদা বুলিলে কি বুজা মই উত্তৰটো অকমানকে আকৌ এবাৰ কৈ দিছোঁ যে যেতিয়া কিবা এটা বস্তু আমাৰ পাবলৈ খুব ইচ্ছা থাকিব আৰু সেই বস্তুটো কিনিব পৰাকৈ আমাৰ হাতত টকা থাকিব তেতিয়াই কি হ'ব তাকে সেই বস্তুটোৰ প্ৰতি আমি চাহিদাৰ সৃষ্টি হোৱা বুলি ক'ম ইয়াৰ পিছত FCI সম্পূৰ্ণ অৰ্থ কি তোমালোকে নিশ্চয় পাৰিবাই যে ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া ইয়াৰ পিছৰ প্ৰশ্নটো অৰ্থবিজ্ঞানত বজাৰ বুলি ক'লে কি বুজায় এখন বজাৰৰ উদাহৰণ দিয়া অৰ্থবিজ্ঞানত বজাৰ বুলি ক'লে এটা ব্যৱস্থাক বুজায় য'ত এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত কোনো এটা বস্তুৰ গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিনা বেচা হয় আৰু এখন বজাৰৰ উদাহৰণ যদি দিবলৈ যোৱা তোমালোকে গুৱাহাটীৰ ফাঁচী বজাৰৰ কথা লিখিব পাৰা পাণ বজাৰৰ কথা লিখিব পাৰা অনলাইন বজাৰ ষ্টক বজাৰ এইবিলাকৰ কথা লিখিব পাৰিবা গতিকে ছাত্ৰ-ছাত্ৰীসকল মই আশা কৰিছোঁ তোমালোকে কথাখিনি ভালদৰে বুজি পালা আৰু তোমালোকে যে ইমান সময় ধৈৰ্য ধৰি কথাখিনি চাই আছা পাঠটো বুজি আছা তাৰ কাৰণে তোমালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আকৌ এবাৰ কৈছোঁ তোমালোকে লগৰ ফ্ৰেণ্ডছৰ মাজতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই কথাখিনি অতি সহজকৈ বুজিবলৈ সুবিধা হয় আজিৰ পাঠটো আমি ইমানতে সামৰণি মাৰিছোঁ তোমালোক ভালে থাকা আৰু পঢ়া শুনা কৰি থাকা তোমালোকৰ ভাল হ'ব ঠিক আছে ধন্যবাদ